শনিবাৰে নিশা খুমটাইৰ ৰংগমঞ্চত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চায়ন কৰে বেহু নামৰ এখন সুন্দৰ নাটক। এগৰাকী যুৱতীৰ একক প্ৰচেষ্টাত কণ কণ ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে মুহিলে খুমটাইবাসীক। শনিবাৰে নিশা খুমটাইৰ ৰংগমঞ্চত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চায়ন কৰে হেমন্ত ৰাজ কোঁৱৰৰ ৰচনা আৰু LC গোহাঁইৰ পৰিচালনাৰে বেহু নামৰ নাটখন। সুন্দৰ আৰু সাৱলীল অভিনয়ে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হল ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখযোগ্য যে LC গোহাঁই নামৰ মহিলাগৰাকীয়ে সম্পূৰ্ণ নিজা খৰচত এই শিশুসকলক প্ৰায় 20 দিন ধৰি কৰ্মশালা প্ৰদান কৰাৰ লগতে নাটকখন মঞ্চায়ন কৰায়। ভাল লাগিলে, মোৰ নতুন অভিজ্ঞতা হ'ল মোৰ প্ৰথম প্ৰচেষ্টা এইটো, আৰু মই যদি সকলোৰে এইটোতো একক প্ৰচেষ্টা হয়, সকলোৰে যদি মই ছাপোৰ্ট পাওঁ সহায় সহযোগিতা পাওঁ তেতিয়া মই আৰু ভাল কাম কৰিম বুলি মই ভাবিছোঁ। মই কৰি যাব বিচাৰিছোঁ, এয়া মোৰ প্ৰথম প্ৰচেষ্টা। গ্ৰামাঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে LC গোহাঁই নামৰ মহিলাগৰাকীয়ে। নাটকৰ অৱশেষত অভিনয় কৰা ছাত্ৰ-ছাত্ৰীসকলক এক আৱেগিক হোৱা দেখা গ'ল। মই এই গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ বিষয়ে ক'বলৈ লৈছোঁ যে মই এতিয়া মই জীৱনত প্ৰথমবাৰ এইখন নাটকখন কৰিছোঁ আৰু মোৰ বহুত ভাল লাগিছে। আমাৰ LC মেমে আমাক বহুত কষ্ট কৰি এইখন নাটকখন শিকাবলৈ লৈছে। মই LC বাকাচাকে বহুত ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিলে আজি নাটক কৰি 20 দিন শিকিলোঁ, বহুত ভাল লাগিলে। কিমানজন ল'ৰা ছোৱালীয়ে তোমালোকে নাটক শিকিলা ইয়াত? আমি 19 জন। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 3। উল্লেখযোগ্য যে LC গোহাঁইৰ এই প্ৰচেষ্টাক খুমটাইবাসীয়ে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে। খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁইৰ ৰিপৰ্ট, অসম ভিউ।